নমস্কাৰ মই গিয়াছ আবেদ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মিউজিক এডুকেশ্যনৰ এটি নতুন কনসেপ্ট মানে সহজ পদ্ধতিৰে কেনেকৈ হাৰমনিয়ামটো বজাই গীত গাব পাৰি কেনেকৈ গিটাৰ বজাই গীত গাব পাৰি মই আপোনালোকক ক'ব খুজিছোঁ যে গোটেই পৃথিৱীতে 7টা স্বৰৰ ওপৰত গীতবোৰৰ সৃষ্টি হৈছে সাৰেগামা পাধানিসা ভারতীয় সংগীত মতে আর ওয়েস্টার্ন মতে সি ডি ই এফ জি এ বি সি এটা কথা মন কৰিব যে কিবোর্ড আর হারমোনিয়াম একেই ৰীত বজোৱাটো একেই মই আপোনালোকক দেখাই দিছোঁ যে গোটেই পৃথিৱীতে কিবোর্ডখন আছে বনাই সেইটো প্ৰথম নোটটো সি বনাই সি নোট আৰু আমাৰ ভারতীয় সংগীত মতে হারমোনিয়ামত সি নোটটো লগায় প্রথম নোটটো হারমোনিয়ামতো সি আর কিবোর্ডতো সি গতিকে আমি ভারতীয় সংগীত মতে গতিকে আমার এইটো ভকেল হয় ভকেল হলে আমি যদি সারেগামা পাধানিসাৰ ওপৰত স্বৰলিপি কৰি যদি আমি কৰ্ড দিওঁ তেতিয়া কি হ'ব এইটো সারেগামা পাধানিসা অৰ্থাৎ সা গা পা তিনিটা নোট লাগি এটা কৰ্ড হয় সাগাপা সি কর্ড আর আমি যদি ওয়েস্টার্নত যাও তেতিয়া কি হব সি ই জি অর্থাৎ সি ডি ই এফ জি এ বি সি 11টা স্বর গতিকে আমি সি কর্ডটো কি পালো যে সি ই জি এইটো এটা ওয়েস্টার্ন গতিকে এই সি কর্ডটো রিলেশন আছে যেনেকৈ আমি ভাবো যে এই রিলেশনটো কেনেকুৱা যে এটা গণিত আছে সূত্র এটা আছে গণিতৰ a + b হোল স্কয়ার = a স্কয়ার + 2ac + b স্কয়ার এই সূত্ৰৰ যিকোনো এই পাৰ্টিৰ এই অংকবিলাক এই সূত্ৰত কৰিব লাগে ইজি এই সূত্ৰ মতে যে সি ৰিলেশন আছে এটা গান গালে আপুনি যি স্কেলতে নাগাওক এই কৰ্ডখিনি লাগিবই মাষ্ট তেনেকুৱা মই দেখা দিছো ও মোৰ খুৰিয়া মা আহিলা বসেন জিংটো অসমুৰ সুদিমা পৃথিৱীৰ কত বিচাৰি জন্তু নুবুৱা কৰিলে অৰ্থাৎ সি ৰিলেশনৰ কৰ্ড পৰিছে এতিয়া জি পৰিছে এফ পৰিছে আৰু এ মাইনৰো আছে গতিকে ইজি প্ৰসেস এইবিলাক ধুনীয়াকৈ মই আপোনালোকক শিকাম এনেকৈ গিটাৰখনতো ঠিক তেনেকুৱাই কথা গিটাৰখনতো ঠিক তেনেকুৱাই চেঞ্জিং আমি তাৰে দৰে ইয়াতো চি লৈছোঁ এইটো চি ইয়াতো এইবিলাক অসমৰ সুদিমা পৃথিৱীৰ কত বিচাৰি জনমটো যি নোপোৱা কৰিলে মোৰ গান বনোৱা স্থায়ীনতা যি বিপৰীতে এক ৰাস্তাৰ গান মোৰ গান কল্পনা নিৰাশৰ এভাগি বিপৰীতে এক সত্য প্ৰশস্তিৰ জ্ঞান ক'ব কৈছো কি যে যিটো স্কেলত আপুনি গীত গাব সেই স্কেলটোৰ যিখিনি ৰিলেশ্যন সেই ৰিলেশ্যনখিনি পৰিব ইজি প্ৰচেছ সুন্দৰকৈ কেৱল লাগিব আপোনালোকৰ ধৈৰ্য আৰু গুৰুত্ব মই আহিম আকৌ আপোনালোকৰ মাজলৈ এই পাঠটো পঢ়োৱাৰ কাৰণে ওয়েস্টাৰ্ন ষ্টাইলত হ'ব এইটো মানে হাৰমনিয়ামটো কৰ্ড বজাই ধুনীয়াকৈ গীত গাব পাৰিব হাৰমনিয়াম কৰ্ড বজাই গীত গাব পাৰিলে কিবোৰ্ডখনো বজাব পাৰিব আৰু গিটাৰখনো বজাব পাৰিব কেৱল অলপ গিটাৰখনত কষ্ট এটা হয় কি হয় যে আঙুলি এইবিলাক প্ৰথমতে লগাব লাগিব গতিকে এনেধৰণৰ আছে অলপ কষ্টটো কৰিবই লাগিব গতিকে আপোনাৰ ইচ্ছাটো সোনকালে পূৰণ হ'ব কিছুমানে হাৰমনিয়াম বজাই গীত গায় ঠিকে আছে কিন্তু তেওঁ ভাবে যে মই এনেকৈ কৰ্ড বজাই গীত গাব পাৰিম কাৰণ কৰ্ড বজাই গীত গালে টেষ্টে বেলেগ হৈ আহে গীতটোৰ গতিকে মই আকৌ আহিম আপোনালোকৰ মাজলৈ আপোনালোকৰ যদি মৰম পাওঁ আপোনালোকৰ যদি মানে
মানে সঁহাৰি পাওঁ গতিকে আকৌ এনেকুৱা ভিডিঅ' লৈ মই আহিম গতিকে আপোনালোকে মোক জানে যদি মোক উৎসাহ দিয়ে তাতে লাইক কৰি দিয়ে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে গতিকে মই আহিম আকৌ নমস্কাৰ